বস্তুগুলো একদম ওচৰৰ পৰা দেখিছোঁ এ ভাই কি ভাই ভূতৰ দুনিয়া সাতাইছ ক্লাউডি 36 আছে ভাই মাৰ্চত আছো নেকি পৃথিৱী আৰু পৃথিৱীতেই পাতি এইটো আৰু অলপ মুঠা মাৰি পচাই দিওঁ তো ৱেলকাম টু মাই চেনেল টু মাই ব্লগ মোৰ চেনেল আপোনালোকক সকলোকে স্বাগতম জানাইছোঁ দোস্ত আগৰ ক্লিপিংটো দেখিলে মানে মূল্যত আজি এটা বস্তু আছে যোনটো মানে ভিআৰ বক্স এইটো কিন্তু এয়াৰ কোম্পানীটোৰ নাম হ'ল পৰ্ট্ৰনিক্স চাব পাৰে পৰ্ট্ৰনিক্স চাব পাৰে চ' মানে এইটো মোক 2 বছৰ আগতে গুৱাহাটীত মাহি দিছিলে এই দূৰবীন যন্ত্ৰ বুলি ভাবিছে দূৰবীন যন্ত্ৰ মানে এইটো চ' এইটোৰ মানে গ'ল এডাল চিনি মানে এনেকৈ ধৰি কিনে মাথাত এনেকৈ দিব লাগে কিন্তু মই দিলোঁ চিনি চ' সেইবাবে আৰু মানে চিঙা কৰি ভিডিঅ' এটা বনাই দিওঁ আৰু তো বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো ভিআৰ বক্স বুলি জনা যায় এইটো আৰু সেয়ে এই এনেকুৱা মোবাইল তেনেকৈ ভিতৰত সোমাই দিব লাগে চ' আজি ভিআৰ বক্সৰ চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ পৰ্ট্ৰনিক্সৰ চিন্তি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাব পাৰে ৰ'ব দেখুৱাইছোঁ তো দোস্ত এইটো মই দেখুৱাই দিওঁ আপোনালোকক ইয়াত আছে দুখন লেন্স এই দুখন লেন্স আৰু চ' এইটো ঘূৰণীয়া বস্তু মানে এনেকুৱা চকাৰ দৰে বস্তু আছে এইটো দি কৰিলে যদি অলপ আগুৱাই দিওঁ তেতিয়াহ'লে মানে যদি এনেকৈ পিছাই দিওঁ তেতিয়াহ'লে বস্তুটো যায় ইপেনে যদি আগুৱাই দিওঁ তেতিয়াহ'লে বস্তুটো যায় ইপেনে আৰু এই দুটা যে বস্তু আছে এই দুটা বস্তু কৰিলে মানে বস্তুটো ওচৰ দূৰ পায় এইটো দিও দূৰ পায় এইটো দিও ওচৰ পায় আৰু ইয়াত মোবাইল থ'ব পাৰি ভিতৰত আৰু বেলেগ একো নাই আৰু ইয়াত নকয় মই মানে চিনি গ'ল আৰু এইটো বস্তুটো ভিআৰ বক্সৰ দৰেতো সেইবাবে মোবাইল ওলাই ল'লোঁ আৰু এটা ভিআৰ মানে ভিডিঅ' ওলাই দিওঁ ইউটিউবত গ'লোঁ ইয়াত মই আপোনাক এটা দেখুৱাই দিওঁ ভিআৰ বক্স ভিডিঅ' ভিআৰ বক্স বুলি মাৰিছোঁ চাব পাৰে এই ভিআৰ বক্স মানে এইগিলা মই পাবজি ভিডিঅ' চাব পাৰে এইগিলাত মানে ভিআৰ বক্স বুলিও মাৰিব পাৰে ভিআৰ ভিডিঅ' বুলিও মাৰিব পাৰে আৰু ইয়াত মই আপোনালোকক কৈছিলোঁ এইটো এইমাত্ৰ দুখন লেন্স আছে এই দুখন লেন্সত মানে ভিআৰ বক্স মানে ভিডিঅ'টো আৰু ভিডিঅ'টোত চাব পাৰে ভাই এক ছেকেণ্ড এইটো বস্তুত মই ক্লিক কৰি দিওঁ ৰ'ব এক ছেকেণ্ড আহি আছে ভিডিঅ'টো এই ভিডিঅ' হৈ গ'ল এক ছেকেণ্ড ভাই জলদি যা 15 ছেকেণ্ড লাগিব অ'কে দোস্ত মই নবিতাৰ হাউচটো ওলাই লৈছোঁ এই বস্তুটো এই বস্তু মানে এইটো ভিআৰ বক্স মই দুটা বস্তু কৈছিলোঁ নহয় এনেকৈ মানে যাই ৰাখিব পাৰি মই বুজি পাইছোঁ মানে এই বস্তু এনেকৈ ৰাখিলে এনেকুৱা হ'ব আৰু যদি এনেকৈ যাই ৰাখোঁ বস্তুটো মানে এনেকৈ চাব পাৰে এতিয়া মই এইটো বস্তু দিম লগা ইয়াত কিন্তু ভিতৰৰ পৰা আপোনালোকক দেখুৱাব নোৱাৰিম ভিতৰৰ পৰা মোবাইল থৈ দেখাত কেনেকৈ দেখুৱাম আৰু আপোনালোকক আৰু এয়া আপোনালোকে এনেকৈ ঘূৰি ৰাখিব পাৰে নবিতাৰ চাই ৰাখিব পাৰে এনেকৈ নবিতাৰ মানে এইটো সেই বস্তুটো কিবা চকুত মানে এইটোৰ দৰে বস্তুটো আছে সেইটোত ক্লিক কৰিলে মানে ভাল কৰি এনেকৈ ঘূৰি চাই থাকিব পাৰে পুৰা পিনে আছে ঘৰ চৰ আছে লেট্ৰিন বাথৰুম আছে আজিৰ ভিডিঅ'ত আৰু একবাৰ চিন্তিক দি বাই চ' আজিৰ ভিডিঅ'টো আৰু এনেকৈ চাব পাৰি ভিআৰ বক্সৰ দৰে আপোনালোকেও চাব পাৰিব ভিআৰ বক্স ভিডিঅ' বুলি মাৰিব আৰু বেছি দাম নলয় এইটোত বেছি নলয় আৰু ল'ব 500 মান 1000 মান ল'ব দিয়ক পাহৰি গৈছে চ' এইটো ভিডিঅ' আজি শেষ কৰি যদি ভিডিঅ' চাই লাইক বাই ইয়াত এনেকুৱা আপোনালোকক দেখুৱাই দিছোঁ এয়া চাব পাৰিব চ' আজিৰ ভিডিঅ'টো দিয়ক